নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি ইয়াত বহুতো কম্পিটিটিভ এক্সামবোৰৰ লগত জড়িত ইনফৰ্মেটিভ ভিডিঅ' দিব চেষ্টা কৰিম। ভাষা বাইলিংগুৱেল হ'ব, মানে অসমীয়া আৰু ইংলিছ বোথ, আৰু কণ্টেণ্টছবোৰ ইংলিছত থাকিব। কিবা অসুবিধা পালে কমেণ্টত জনাব পাৰিব। মই ঋতুপৰ্ণ চেতিয়া, এইটো মোৰ প্ৰথম ভিডিঅ', হয়তো সৰু সুৰা মিষ্টেক থাকি যাব পাৰে, তাৰ কাৰণে ক্ষমা কৰিব। লাহে লাহে আগলৈ ইম্প্ৰুভ কৰাৰ চেষ্টা জাৰি থাকিব। কৰোণা ভাইৰাছ টপিকটোৰ ৰেলিভেঞ্চ আপোনালোকে নিশ্চয় অনুমান লগাব পাৰিছে। অহা আপকামিং এক্সামবোৰত এই টপিকটোৰ পৰা প্ৰশ্ন অহাৰ সম্ভাৱনা বহুত আছে, আৰু মই ভিডিঅ'টোত এক্সাম পইণ্ট অফ ভিউৰ পৰা ৰেলিভেণ্ট ইনফৰ্মেশ্যন দিব ট্ৰাই কৰিম। এখন দুখন দেশ নহয়, গোটেই বিশ্বক বলি বনালে এই ভাইৰাছে। এটি পেণ্ডেমিক। পেণ্ডেমিক কাক বোলা হয়? গোটেই বিশ্বত বিয়পা এটি মহামাৰী। তাৰ তলতেই থাকে এপিডেমিক। এপিডেমিক মানে গোটেই বিশ্বত নহয়, কিন্তু বহুত দেশ বা এখন গোটেই মহাদেশ হ'ব পাৰে, কণ্টিনেণ্টত বিয়পা এটি বেমাৰ। তাৰ তলতেই থাকে এণ্ডেমিক। এণ্ডেমিক কাক বোলা হয়? এণ্ডেমিক এটি সৰু ৰিজন বা কমিউনিটি বা এখন দুখন দেশো হ'ব পাৰে, য'ত নেকি বেমাৰটো সেই ঠাই টুকুৰাত আবদ্ধ হৈ থাকে। এটা বিশেষ থাম্বৰুল নাথাকে বেমাৰটোৰ ইণ্টেনচিটিটোক নজৰত ৰাখি WHO ডিক্লেয়াৰ কৰে ই এটা পেণ্ডেমিক, এপিডেমিক নে এণ্ডেমিক। এইখন ৱৰ্ল্ডোমিটাৰৰ ডেটা। বৰ্তমানলৈকে, মানে মই ভিডিঅ'টো ৰেকৰ্ড কৰি থকা মুহূৰ্তলৈকে, প্ৰায় 37 লাখ কেছেছ গোটেই বিশ্বজুৰিত দেখিব পোৱা গৈছে, আৰু প্ৰায় 2,62,000 সংখ্যা লোক মৃত্যুৰ মুখ সন্মুখীনো হ'ল। এই ডেটাটোলৈ চকু গ'লে মনত এটি আশাৰ চাকিও জ্বলে। প্ৰায় 12 লাখ কেছেছ সুস্থও হ'ল। গোটেই চাৰ্টখনলৈ আহোঁ। আটাইতকৈ ওপৰত দেখিবলৈ পোৱা গৈছে আমেৰিকা, যাৰ অকলেই প্ৰায় 12 লাখ কেছেছ আৰু মৃত্যুৰ সংখ্যা প্ৰায় 73,000 চুলেহি। তাৰ তলতে আছে স্পেইন, ইটালী, UK, ফ্ৰান্স, জাৰ্মানী, আটাইবোৰ ইউৰোপীয়ান দেশ। এতিয়া এই ছেকশ্যনটোলৈ মন কৰোঁ আহক। মৃত্যুৰ সংখ্যা প্ৰতি 1 মিলিয়ন জনসংখ্যাত এতিয়া দেখিবলৈ পোৱা গৈছে ইউৰোপীয়ান দেশবোৰৰ এই সংখ্যাটো বহুত বেছি, যেনে 500, 400, 300। এতিয়া যদি আমি ভাৰতবৰ্ষৰ লগত তুলনা কৰোঁ, ভাৰতত প্ৰতি 1 মিলিয়ন জনসংখ্যাত মৃত্যুৰ সংখ্যা মাত্ৰ 1। ই কি বুজায়? ইউৰোপীয়ান দেশবোৰৰ তুলনাত ভাৰতৰ পপুলেশ্যন বহুত বেছি, আৰু ইউৰোপীয়ান কাণ্ট্ৰিবোৰ সেইকাৰণে ৱৰ্ষ্ট ছাফাৰাৰ বনি আছে এই মুহূৰ্তত। ভাৰতখন এই লিষ্টত 13 নম্বৰ স্থানত আছে বৰ্তমানলৈকে। কিন্তু ভয় লগা কথাটো হ'ল, যোৱা কেইদিনমান ধৰি ভাৰতখন খুব খৰকৈ ওপৰলৈ মুভ কৰি আছে। 2-3 দিনৰ ভিতৰত এক খাপ বগাই গৈ আছে। আজিৰ সৈতে ভাৰতত প্ৰায় 52,000 কেছেছ আৰু 1700 ডেথ দেখা গৈছে। আৰু যোৱা কালিলৈকে ভাৰত পেৰু আৰু বেলজিয়ামৰ তলত আছিলে। আৰু আমাৰ অসমখনত প্ৰায় 46টা কেছেছ, যাৰে 10টা এক্টিভ আৰু 35 জন লোক সুস্থ অৱস্থালৈ উভতিও আহিলে, যোনটো আমাৰ কাৰণে এটা ভাল খবৰ। হোৱাট ইজ কৰোণা ভাইৰাছ? কৰোণা ভাইৰাছ কি? ই জানো এটা নতুন ভাইৰাছ? প্ৰথম কৰোণা ভাইৰাছ 1930জতে ডিস্কভাৰ হৈছিলে, এবিধ চিকেনত। অৱশ্যে সেই সময়ত নামকৰণ হোৱা নাছিলে। সেই সময়ত ইয়াক ইনফেকচিয়াছ ব্ৰনকাইটিছ ভাইৰাছ বুলি জনা গৈছিলে। প্ৰথম নামকৰণ হৈছিলে 1960জত, যেতিয়া হিউমেন কৰোণা ভাইৰাছে ডিস্কভাৰ হৈছিলে। এতিয়া হিউমেন কৰোণা ভাইৰাছ কি? সেইবোৰ ভাইৰাছ বিশেষকৈ যিবোৰে হিউমেনক এটেক কৰে। প্ৰথম ভাইৰাছ ষ্ট্ৰেইনডালক B814 নাম দিয়া হৈছিলে। এতিয়া কৰোণা ভাইৰাছ এটা বা দুটা ভাইৰাছ নহয়, ই এটা গ্ৰুপ বা ফেমিলি অফ ভাইৰাছেছ। এতিয়া এই গ্ৰুপ অফ ভাইৰাছেছটো কৰোণা ভাইৰাছেছ বুলি কিয় কোৱা হয়? কাৰণ ইয়াৰ ষ্ট্ৰাকচাৰটো, ইয়াৰ আকৃতিটো কৰোণা লিখীয়া। এতিয়া কৰোণা মানে কি? কৰোণা মানে সূৰ্যৰ এই গ্ৰহণ লগা আকৃতিটোক কৰোণা বুলি কোৱা হয়। ঠিক তেনেদৰেই কৰোণা ভাইৰাছেছবোৰ ইলেক্ট্ৰন মাইক্ৰস্কোপত দেখিবলৈ ঠিক তেনেকুৱা, আৰু ইয়াক এনেকুৱা আকৃতি দিয়ে এই সৰু সৰু স্পাইকৰ নিচিনা ষ্ট্ৰাকচাৰবোৰে। এইবোৰ গ্লাইক'প্ৰটিন প্ৰজেকশ্যনছ। চিম্পলি ক'বলৈ গ'লে কাৰ্বহাইড্ৰেট আৰু প্ৰটিনৰ কমপ্লেক্স, যাক পেপ্ল'মাৰ্ছ বুলি কোৱা হয়। এক্সাম পইণ্ট অফ ভিউৰ পৰা মনত ৰাখিব, এই ভাইৰাছবোৰৰ জেনেটিক মেটেৰিয়েল ছিংগল ষ্ট্ৰেণ্ডেড RNA হয়, নট DNA। ছাপ'জ ইয়াত এজন মানুহ আছে A, তেওঁৰ এই বেমাৰটো হ'ল। আমি কি বুলি ক'ম? এৰ কৰোণা ভাইৰাছ হ'ল। সেইটো ভুল হ'ব। আমি কি বুলি ক'ব লাগে? এৰ COVID-19 হ'ল। COVID-19 হৈছে সেই বেমাৰটোৰ নাম, কৰোণা ভাইৰাছ ডিজিজ 2019। আৰু এই বেমাৰটোক কজ কৰা ভাইৰাছটোৰ নাম কৰোণা ভাইৰাছ। কিন্তু কৰোণা ভাইৰাছ বুলি ক'লেও একচুৱেলি ভুল হয়, কাৰণ কৰোণা ভাইৰাছবোৰে আৰু বেলেগ বেমাৰো কজ কৰিব পাৰে। আমি ভিডিঅ'টোৰ পাছলৈ গম পাম। সেইবাবে বিশেষভাৱে COVID-19ক কজ কৰা ভাইৰাছটোৰ নাম চাইণ্টিফিকেলি আমি SARS-CoV-2 বুলি কওঁ, চিভিয়াৰ একিউট ৰেছপিৰেটৰী চিণ্ড্ৰম কৰোণা ভাইৰাছ 2। এতিয়া এই 2 কিয় কোৱা হয় আমি ভিডিঅ'টোৰ পাছত গম পাম। এতিয়া ভাইৰাছ এটাক নামকৰণ কৰাৰ অধিকাৰ কাৰ হাতত থাকে? ICTV, ইণ্টাৰনেশ্যনেল কমিটি অন টেক্সনমি অফ ভাইৰাছেছ। আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে মনত ৰাখিব, ইয়াৰ হেডকোৱাৰ্টাৰ লণ্ডন, UKত আছে। আৰু বেমাৰ এটাক নামকৰণ কৰাৰ অধিকাৰ কাৰ হাতত থাকে? WHO ৰ আণ্ডাৰৰ ICD, ইণ্টাৰনেশ্যনেল ক্লাছিফিকেশ্যন অফ ডিজিজেছ। এতিয়া WHO হেডকোৱাৰ্টাৰ অফক'ৰ্ছ জেনিভা, ছুইজাৰলেণ্ড। আহক জানো COVID-19ৰ চিমটমছবোৰ। প্ৰথমে ইয়াত এজন মানুহ আছে, ধৰি লওক আজি তেওঁ ভাইৰাছ ড'জ পালে। আজিৰ পৰা ধৰি নেক্সট 14 দিনৰ ভিতৰত তেওঁৰ দেহত COVID-19ৰ চিমটমছ দেখুৱাব পাৰে। এতিয়া এই পিৰিয়ডটোক কি বুলি কোৱা হয়? ইনকিউবেশ্যন পিৰিয়ড। এতিয়া ইনকিউবেশ্যন পিৰিয়ড বেলেগ বেমাৰৰ ক্ষেত্ৰত বেলেগ হ'ব পাৰে। অৱশ্যে COVID-19ৰ ক্ষেত্ৰত 1 to 14 days ইনকিউবেশ্যন পিৰিয়ড বুলি এতিয়া ধৰা হৈছে। অৱশ্যে এইটো এতিয়াও ৰিচাৰ্চৰ বিষয়, কাৰণ বহুত জেগাত 14 দিনৰ পাছতো চিমটমছ দেখা পোৱা গৈছে। এইটো পাছলৈ চেঞ্জো হ'ব পাৰে। মেইন 3টা চিমটমছ আছে COVID-19ৰ।
আটাইতকৈ বেছি সংখ্যা লোকক জ্বৰ দেখা পোৱা গৈছে, কিছু সংখ্যা লোকক ভাগৰ লগা আৰু শুকান কাহো হ'ব পাৰে, আৰু এক্সট্ৰিম কেছত উশাহ চুটি হোৱা আৰু বুকু বিষো হ'ব পাৰে, কাৰণ এই ভাইৰাছটোৱে আল্টিমেটলি লাঞ্চত এফেক্ট কৰিবই, ঠিক নিমনিয়াৰ দৰে। ছেকেণ্ডাৰী চিমটমছো দেখুৱাব পাৰে, যেনে গাঁঠি বিষ বা গা বিষ বা পানী লগা, ডায়েৰিয়া। এইটো জৰুৰী নহয় যে সকলো মানুহক সকলো চিমটমছ দেখুৱাবই লাগিব, কিছুক দেখুৱাবও পাৰে আৰু কাৰোবাক নেদেখুৱাবও পাৰে। CDC চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যন নামৰ সংগঠন US-ৰ বডি হয়, ইনফেক্ট এটি বিশিষ্ট বডি হয়, WHO-ৰ ইকুইভেলেণ্ট বুলি ক'লেও ভুল নহ'ব। এই বডিটোৱে নতুনকৈ ষ্টাডিত পাইছে যে কিছুমান COVID-19 পেচেণ্টবোৰত নতুন চিমটমছ দেখা পোৱা গৈছে, যেনে সোৱাদ কমি যোৱা, লছ অফ টেষ্ট যাক হাইপ'জমিয়া বুলি কোৱা হয়, আৰু গোন্ধ পোৱা শক্তি কমি যোৱা, লছ অফ স্মেল যাক হাইপ'গিউজিয়া বুলি কোৱা হয়। নেক্সট আহোঁ কৰোণা ভাইৰাছবোৰে কৰা বেমাৰবোৰলৈ। জেনেৰেলি কৰোণা ভাইৰাছবোৰে আপাৰ ৰেছপিৰেটৰী ট্ৰেক্টৰ লগত জড়িত ইনফেকশ্যন কৰে। ওৱান অফ দ্য মষ্ট কমন এক্সাম্পল ইজ কমন কল্ড, সাধাৰণ চৰ্দি জ্বৰ যোনটো। এতিয়া সাধাৰণ চৰ্দি জ্বৰ আৰু বহুতো বেলেগ বেলেগ পেথজেনৰ দ্বাৰাও হ'ব পাৰে। প্ৰায় 200 বেলেগ বেলেগ ভাইৰাছ আছে যি কমন কল্ড কজ কৰিব পাৰে, যাৰে 15% হিউমেন কৰোণা ভাইৰাছে কৰে, আৰু অফক'ৰ্ছ মেইনটো হ'ল ৰাইনো ভাইৰাছ, যি প্ৰায় 80% কমন কল্ড কজ কৰে। কৰোণা ভাইৰাছে আগতেও এবাৰ নহয় দুবাৰকৈ ভয় লগা দৃশ্য দেখুৱাই থৈছে। প্ৰথমটো আছিলে চাৰ্ছ, চিভিয়াৰ একিউট ৰেছপিৰেটৰী চিণ্ড্ৰম। এতিয়া চাৰ্ছ অৰিজিনেট হৈছিলে ফচান নামৰ চহৰ এখনৰ পৰা, চাইনাত 2002 চনত। 2002 বা 2004 চনলৈকে থাকিলে এই বেমাৰটো, যাৰ ফলত প্ৰায় 8000তকৈ বেছি কেছেছ আৰু 700তকৈ বেছি মৃত্যু দেখা গ'ল। বেমাৰটো প্ৰায় 29খন দেশত বিয়পিলে, আৰু মেইনলি চাইনা, হংকং, টাইৱান, ছিংগাপুৰ আৰু কিছুমান কেছ US আৰু কেনেডাতো দেখা গ'ল। চাৰ্ছ বেমাৰটো কৰা ভাইৰাছটোক চাৰ্ছ CoV বুলি কোৱা হ'ল, বা চাৰ্ছ CoV-1 বুলি কোৱা হয়। সেইকাৰণে COVID-19 কজ কৰা ভাইৰাছটোক আমি চাৰ্ছ CoV-2 বুলি কোৱা হয়, আৰু এই দুয়ো ভাইৰাছে প্ৰায় চিমিলাৰ কেৰেক্টাৰ দেখুৱায়, আৰু চাৰ্ছৰ চিমটমছ প্ৰায় নিমনিয়া টাইপ আছিলে। তাতোতকৈ ভয় লগা দৃশ্য মাৰ্ছ, মিডিল ইষ্ট ৰেছপিৰেটৰী চিণ্ড্ৰমে দেখুৱাই গ'ল, কাৰণ ইয়াৰ কেছেছবোৰ চাৰ্ছৰ তুলনাত কম, কিন্তু ডেথৰ সংখ্যা বেছি। ইয়াত আপোনালোকে চাওক, ইয়াত 8000 কেছত 700টা ডেথ, কিন্তু ইয়াত 2000টা কেছত 800টা ডেথ, মানে কেছ ফেটেলিটি ৰেট 30 to 40%ৰ ভিতৰত আছিলে। মিডিল ইষ্ট বুলি কোৱা হয় কাৰণ অৰিজিনেট হৈছিলে চাউদি আৰবিয়াত, মিডিল ইষ্ট কাণ্ট্ৰি হয় এখন, আৰু মিডিল ইষ্ট কণ্টিনেণ্টখনতে আবদ্ধ হৈ থাকিলে বেমাৰটো। প্ৰথম চোৱাত খালি যেতিয়া 2012 চনত অৰিজিনেট হৈছিলে তেতিয়াহে আছিলে, কিন্তু তাৰ পিছত প্ৰায় বহুত বেলেগ বেলেগ জেগাত বিয়পিলে, বহুত বেলেগ বেলেগ দেশত বিয়পিলে বেমাৰটো। 2015 চনত চাউথ কোৰিয়াত বিয়পিলে, বহুতখিনি কেছ দেখা গ'ল, আৰু 2018 চনতো কিছুমান কেছ দেখা গ'ল। এতিয়া তেহেঁতৰ তুলনাত COVID-19ৰ ডেথ ৰেটটো বৰ্তমানলৈকে অলপ কম, কিন্তু বিয়পা টেণ্ডেঞ্চি বা কণ্টেজিয়াছনেছ বুলি যাক কোৱা হয়, কণ্টেজিয়াছনেছটো বেছি। এই বিয়পা টেণ্ডেঞ্চিটোক মেথেমেটিকেলি R0 বুলি এটা ফেক্টৰে জোখা হয়। এতিয়া মাৰ্ছৰ R0 1তকৈ কম আছিল। বেলেগ বেলেগ ষ্টাডিজে বেলেগ বেলেগ ডেটা দিয়ে, তথ্যবোৰ অলপ ইফাল সিফালো হ'ব পাৰে, মই অভাৰঅল কম আপোনালোকক। চাৰ্ছৰ R0 প্ৰায় 1 to 2ৰ ওচৰে পাজৰে থাকে, আৰু COVID-19ৰ R0 প্ৰথম কিছুমান ষ্টাডিয়ে 2.2 বুলি উলিয়ালে, পাছলৈ কিন্তু কিছুমান ষ্টাডিয়ে COVID-19ৰ R0 ভেলিউ 5তকৈ বেছি যাব পাৰে বুলি ক'লে। তাৰ মানে এজন মানুহৰ পৰা 5জন মানুহৰ দেহত বেমাৰটো বিয়পিব পাৰে। জিনাছ লেভেলত মানে জেনেৰা কৰোণা ভাইৰাছবোৰ আলফা, বিটা, গামা আৰু ডেল্টা কেটেগৰীত ভাগ কৰা হৈছে। আলফা আৰু বিটাই জেনেৰেলি মেমেলছক ইনফেক্ট কৰে, আৰু ইনক্লুডিং হিউমেনছ, আৰু গামা আৰু ডেল্টাই জেনেৰেলি বাৰ্ডক ইনফেক্ট কৰে, আৰু চাৰ্ছ CoV-1, মাৰ্ছ CoV আৰু চাৰ্ছ CoV-2 গোটেইবোৰ বিটা কেটেগৰী আণ্ডাৰত পৰে। নেক্সট আহোঁ কৰোণা ভাইৰাছবোৰৰ অৰিজিনৰ ওপৰত। এতিয়া অৰিজিন বুলি কৈ দিয়াৰ লগে লগে এইটো এটা বহুত কনফিউজিং টপিক আহি পৰে। প্ৰথমে যোনটো চাৰ্ছ হৈছিলে, কোৱা হয় যে এবিধ বাদুলি, হৰ্চু নামৰ এবিধ বাদুলিৰ পৰা মেকুৰী জাতীয় চিভেট নামৰ এবিধ জন্তুলৈ প্ৰথম বিয়পে। এইটো হ'ল আপোনাৰ এনিমেল টু এনিমেল ট্ৰেন্সমিশ্যন। এতিয়া এই চিভেট নামৰ জন্তুটোক আকৌ চাইনাত ৰিয়াৰ কৰা হয়, ইয়াৰ মিট সেৱন কৰা হয়। এতিয়া এই জন্তুটোৰ পৰা প্ৰথম হিউমেন এটালৈ ট্ৰেন্সমিট হয় বেমাৰটো, তাৰপিছত হিউমেন টু হিউমেন ট্ৰেন্সমিশ্যন ষ্টাৰ্ট হৈ যায়। এতিয়া প্ৰথমে এনিমেল টু এনিমেল ট্ৰেন্সমিশ্যন হয়, তাৰপিছত এনিমেল টু হিউমেন ট্ৰেন্সমিশ্যন হয়, তাৰপিছত হিউমেন টু হিউমেন ট্ৰেন্সমিশ্যন ষ্টাৰ্ট হৈ যায়। নেক্সট মাৰ্ছ, মিডিল ইষ্টত হৈছিলে বেমাৰটো। মিডিল ইষ্টত এনেকুৱা ড্ৰমেডাৰী কেমেল বহুত পোৱা যায়। ৰিচাৰ্চাৰবোৰে কয় যে এই ড্ৰমেডাৰী কেমেলৰ পৰা হিউমেনলৈ, মানে মাৰ্ছ কৰোণা ভাইৰাছটো প্ৰথম হিউমেনলৈ ট্ৰেন্সমিট হ'ল। কিছুমান ষ্টাডিজে আকৌ কয় যে এই ড্ৰমেডাৰী কেমেলবোৰলৈ ভাইৰাছটো হয়তো এই হৰ্চু নামৰ এই বাদুলিৰ পৰা বিয়পিলে। এই জন্তুটো হ'ল পেংগলিন এণ্টিটাৰ। এতিয়া পেংগলিনতো এবিধ কৰোণা ভাইৰাছ ষ্ট্ৰেইন পোৱা যায়। এই জন্তুটোকো চাইনাত ৰিয়াৰ কৰা হয়। এই জন্তুকেইটাই মেইন কালপ্ৰিট। নেক্সট আহোঁ COVID-19ৰ ওপৰত, মানে চাৰ্ছ CoV-2ৰ অৰিজিনৰ ওপৰত। এতিয়া কিছুমান ষ্টাডিজে কয় যে চাৰ্ছ CoV-2ৰ ষ্ট্ৰেইনডাল, এতিয়া ষ্ট্ৰেইন বুলি যে কৈ আছোঁ মই, ষ্ট্ৰেইন মানে ভাইৰাছটোৰ সেই টুকুৰা জেনেটিক মেটেৰিয়েল যিমানকণে ছাকচেছফুলি বেমাৰটো কজ কৰিব পাৰে। মানে বেমাৰটো কজ কৰিবলৈ
সেই পাৰ্টিকুলাৰ ষ্ট্ৰেইনডালেই যথেষ্ট হয়। এতিয়া SARS-CoV-2ত পোৱা ষ্ট্ৰেইনডাল বেটত পোৱা কৰোণা ভাইৰাছ ষ্ট্ৰেইনডালৰ সৈতে আৰু পেংগলিনত পোৱা কৰোণা ভাইৰাছ ষ্ট্ৰেইনডালৰ সৈতেও মিল আছে। সেইকাৰণে হয়তো প্ৰথমে বেটৰ পৰা পেংগলিনলৈ মুভ কৰিলে ভাইৰাছটো, তাৰপিছত পেংগলিনৰ পৰা হিউমেনলৈ মুভ কৰিলে ভাইৰাছটো, নতুবা এইটোও হ'ব পাৰে যে বেটৰ পৰা প্ৰথম ডাইৰেক্টলি হিউমেনলৈ মুভ কৰিলে ভাইৰাছটো, নতুবা পেংগলিনৰ পৰা ডাইৰেক্টলি হিউমেনলৈ মুভ কৰিলে ভাইৰাছটো। এই গোটেইবোৰৰ সম্ভাৱনা থাকিব পাৰে। এট লাষ্ট আমি এইটোৱে বুজিলোঁ যে এই ভাইৰাছটো এটা মিউটেণ্ট ভাইৰাছ বা এটা মিউটেট কৰি থকা ভাইৰাছ বা এটা ৰিকম্বিনেণ্ট ভাইৰাছ, যিটো নেকি এটা এনিমেলৰ পৰা আন এটা এনিমেললৈ মুভ কৰি থাকে আৰু ফাইনেলি হিউমেনক এটেক কৰেগৈ। এতিয়া আমি অৰিজিনটো ৱেট মাৰ্কেটবোৰলৈ কিয় ট্ৰেচ কৰোঁ? 2019ৰ কৰোণা ভাইৰাছ বিশেষকৈ হুনান চি ফুড মাৰ্কেটলৈ ট্ৰেচ বেক কৰা হয়, কাৰণ এই মাৰ্কেটবোৰৰ সেইবোৰ জন্তু বেচা কিনা কৰা হয়। অৱশ্যে আৰু এটা এংগল ওলাইছে, কণ্ট্ৰভাৰ্চি হৈ আছে যে উহানৰ ভাইৰলজি লেবৰ পৰা কিজানবা ভাইৰাছটো ফৰ্ম কৰা গৈছে নেকি। এইটো অৱশ্যে স্পেকুলেশ্যনৰ বিষয়, আমি সঠিককৈ ক'ব নোৱাৰোঁ এইটো সঁচা নে মিছা। আৰু চাইনাৰ প্ৰশাসন ইমান ট্ৰেন্সপেৰেণ্ট নহয়। এতিয়ালৈকে আমি বুজিলোঁ কেনেকৈ এনিমেল টু এনিমেল ট্ৰেন্সমিশ্যন হয়, এনিমেল টু হিউমেন ট্ৰেন্সমিশ্যন হয়। নেক্সট আহোঁ কেনেকৈ হিউমেন টু হিউমেন ট্ৰেন্সমিশ্যন হয়, মানে কেনেকৈ মানুহৰ পৰা মানুহলৈ বেমাৰটো বিয়পে। মেইন চ'ৰ্চ হ'ল কাফিং, মানে কাফ ড্ৰপলেটছ বা কাহিলে যিবোৰ সৰু সৰু টোপাল ওলায়। নেক্সট ভাইৰাছবোৰ চেলাইভাত থাকিব পাৰে, কাৰণ ভাইৰাছটোৱে লাঞ্চত ইনফেক্ট কৰেগৈ বা আপাৰ ৰেস্পিৰেটৰী ট্ৰেক্টত ইনফেক্ট কৰে। আৰু টাচিং, হেণ্ড চেকিং। অৱশ্যে এইটো নহয় যে আপুনি COVID-19 পেচেণ্ট এজনক হেণ্ড চেক কৰিলেই তেওঁৰ পৰা আপোনাৰ দেহত ভাইৰাছটো প্ৰৱেশ কৰিব। তেওঁৰ হাতখনত সেই টোপালবোৰ থাকিব লাগিব বা তেওঁৰ হাতখনত ভাইৰাছটোৰ সৈতে কণ্টামিনেটেড থাকিব লাগিব। এইখিনিতে আৰু এটা কথা কৈ থ'ব বিচাৰোঁ যে চিকেন পৰ্কবোৰ ভালদৰে সিজাই খালে ভাইৰাছটো নাহে আমাৰ দেহলৈ। প্ৰথম কথাটো হ'ল সিমান টেম্পাৰেচাৰত ভাইৰাছটো জীয়াই নাথাকে। আৰু ছেকেণ্ড কথাটো, আমি খাদ্য খালে পাকস্থলীলৈ যায়, ষ্টমাকলৈ যায়, মানে ফুড পাইপ, ৰেস্পিৰেটৰী ট্ৰেক্টৰত নাযায়। তেনেহ'লে ভাইৰাছটো আমাৰ দেহত কেনেকৈ প্ৰৱেশ কৰিব পাৰে? বস্তুবোৰ হেণ্ডেল বা যা যোগাৰ কৰি থকাৰ অৱস্থা। ধৰি লওক মাংস কাটি থকাৰ সময়ত ওচৰত এজন COVID-19 পেচেণ্ট আছিলে, তেওঁ কাঁহি পালে, টোপাল কিছুমান মাংসত ৰৈ গ'ল। এতিয়া সেই মাংসখিনি আমি যা যোগাৰ কৰাৰ সময়ত যোনখন হাতে সেই কণ্টামিনেটেড মাংসখিনি চুই আছিলোঁ, সেইখন হাত নাকে মুখে বা চকুত লগাই পালোঁ, তাৰ ফলত ভাইৰাছটো আমাৰ ৰেস্পিৰেটৰী ট্ৰেক্টত এণ্টাৰ কৰিব পাৰে। এতিয়া আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে, চকুৱে কেনেকৈ ভাইৰাছটো সোমাব পাৰে ৰেস্পিৰেটৰী ট্ৰেক্টত? এতিয়া চকুৰ কেভিটি, মানে য'ৰ পৰা চকু পানী ওলায়, আৰু নাকৰ ভিতৰৰ কেভিটি ইণ্টাৰ কানেক্টেড থাকে। আই ড্ৰপ লোৱা মানুহবোৰে গম পাব পাৰে, চকুত আই ড্ৰপ দিলে ডিঙিলে যোৱা যেন লাগে আৰু নাকতো নেজেল ড্ৰপ দিলে ডিঙিলে যোৱা যেন লাগে। এই গোটেইবোৰ ভিতৰত ইণ্টাৰ কানেক্টেড হৈ থাকে। সেই নেজেল ট্ৰেক্টৰ পৰা ৰেস্পিৰেটৰী ট্ৰেক্টত প্ৰৱেশ কৰিব পাৰে ভাইৰাছটো আৰু আল্টিমেটলি ই লাঞ্চত গৈ পাবগৈ। সেইকাৰণে মাছ মাংস বা শাক পাচলি ভালদৰে সিজাই খাব লাগে আৰু কেঁচা বস্তুবোৰ যেনে ফল মূল আৰু চালাডবোৰ ভালদৰে ধুই খাব লাগে বা পাৰিলে পৰাপক্ষত গৰম পানীত ধুই খাব পাৰে। আৰু যা যোগাৰ কৰোঁতে সাৱধান থাকিব লাগে। ইয়াত আপোনালোকে চাব পাৰে, এইটো NHK ৱৰ্ল্ডৰ এটা ক্লিপ হয়। এইবোৰৰ ওপৰত, মানে চ'ৰ্চ অফ ট্ৰেন্সমিশ্যনবোৰৰ ওপৰত ৰিচাৰ্চ হৈছিলে। মানুহ এজনে কাহিলে কিমান সৰু সৰু মাইক্ৰ'টোপাল বিয়পিব পাৰে আৰু কথা পাতি থাকোঁতেও কিমান দূৰ মুভ কৰিব পাৰে টোপালবোৰ। এট লাষ্ট আহোঁ আমি প্ৰিভেনশ্যন মেজাৰবোৰলৈ। আনফৰ্চুনেটলি COVID-19ৰ বৰ্তমানলৈকে একো ভেকচিন ওলোৱা নাই। গোটেই বিশ্বৰ ডক্টৰ আৰু ৰিচাৰ্চাৰবোৰ ৰাতি এদিনে যুঁজি আছে এই ক্ষেত্ৰত। ইনফেক্ট আগৰ SARS আৰু মাৰ্চৰো এতিয়ালৈকে একো ভেকচিন উলিয়াব পৰা নাই। সকলোৱে আশা কৰোঁ যে সোনকালে এই মহামাৰীটোৰ ভেকচিন ডেভেলপ হওক। তেতিয়ালৈকে লকডাউন হওক বা নহওক, আমি এই প্ৰিভেনশ্যন মেজাৰবোৰ চেন্সিবলি পালন কৰাটো উচিত। বৰ বিশেষ নকওঁ, সকলোৱে জানে ভালদৰে চাবোন দি হাত ধুব লাগে, পৰাপক্ষত চেনিটাইজাৰ ইউজ কৰিব লাগে। চেনিটাইজাৰত 75% এলকহল থাকে, যিটোৱে ভাইৰাছটো কিল কৰিব পাৰে। আৰু পাব্লিকত কমেও 1 মিটাৰ ডিষ্টেঞ্চ বনাই ৰাখিব লাগে বা পৰাপক্ষত তাতোতকৈ বেছি। আৰু যিমান পাৰে ফেচলৈ হাতবোৰ নিনিব চেষ্টা কৰিব লাগে। আৰু কাহিলে বা হাঁচিয়ালে ৰুমালে কভাৰ কৰি মুখখন ঢাকি ল'ব লাগে। আজিলৈ ইমানতে সামৰিলোঁ। কিবা নতুন কথা জানিবলৈ পালে যদি লাইক আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ভালে কুশলে থাকিব। ধন্যবাদ।